স্বাগতম জানাইছোঁ মই এটা ভিডিঅ'লৈ আৰু গাইজ আজিৰ পৰা অনুষ্ঠিত হৈছে মাজুলীত ৰাস মহোৎসৱ আৰু মই আজি দেখুৱাম মাজুলীৰ ৰাস মহোৎসৱৰ কিছু পৰিৱেশ ডাইৰেক্ট আহি মানে ওলাইছোঁ ইয়াতে আপোনালোকক দেখুৱাম বলক তেতিয়াহ'লে আমাৰ ভিডিঅ'টো ইয়াৰ পৰা আমি ফাইনেলি ভিতৰত সোমাই যাম আৰু দেখিব পাইছে মেইন যিটো গেটটো ইয়াতে বনাইছে ধুনীয়াকৈ ইয়াত চাব পাৰিছে একদম ধুনীয়া লাইটিং লগাইছে আৰু ভিতৰতে আমি যাম এতিয়া তো মানুহ ইমান অহা নাই বাৰু এতিয়ালৈকে টাইম আছে বাৰু সেইকাৰণে একদম মানুহ এতিয়া খালী হৈ আছে আমি ভিতৰত যাম আৰু পুৰা ইয়াতে মানুহ আহি আছে বাৰু এতিয়া আমি আৰু ভিতৰত যাম এতিয়া দেখিব পাইছে এটা সুন্দৰকৈ বনাইছে গেটটো আৰু ভিতৰত পুৰা দীঘলকৈ বনাইছে আৰু ইয়াতে আৰু ভিতৰত আমি যাম আৰু গাড়ী সঁচাকৈ ক'ব লাগিব যি 500 বছৰীয়া পৰম্পৰা মানে ৰাস মহোৎসৱ বুলি ক'লে মাজুলীৰ ৰাস আটাইতকৈ জনপ্ৰিয় হয় আৰু 500 বছৰীয়া ক'ব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ যে দি থৈ যোৱা অৱদান বুলি ক'ব লাগিব আৰু চাওক ইমান এটা সুন্দৰ পৰিৱেশ আৰু যি অগণন লোকৰ আজি সমাগম হোৱা দেখিব পোৱা গৈছে গাইজ দেখিব পাইছে আপোনালোকে আৰু এয়া চাওক ফিল্ডটো চাওক ফিল্ড পুৰা ডাঙৰ ফিল্ড আৰু ভিতৰত আমি যাম আপোনালোক দেখুৱাম কি কেইটা দেখিব পাম আপোনালোক দেখুৱাই থাকিম আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ক'লে কমলা মেইন চাওক ধুনীয়া একদম কমলা ওলাইছে একদম দাদা পকা নাই দেখোন কমলা আপুনি খাই চাওকচোন টেঙা কিমানকৈ দিব কিমানকৈ দিব দাদা কিমানকৈ দিব ভিডিঅ' কৰিব নালাগে 80 একদম 80 কিন্তু মই লওঁ আৰু এটা খাই চাম এটা খাই চাম বজাৰ অলপ বজাৰো দেখুৱাইছোঁ দেখিব পাৰিছে একদম ইয়াতে ওচৰতে ফিল্ডৰ ভিতৰতে আছে আপোনাৰ যিবিলাক খোৱা বোৱা তেনেকুৱা আছে বজাৰ একদম আপোনাৰ ইয়াতে জেলেপি চেলেপি পূৰা চবে খাই আছে আৰু আমি আগলৈ যাম তাতে পূৰা মানুহ ইয়াতে একদম খোৱা স্থানত বহুত আহিছে বাৰু খাবই লাগিব খোৱাটো মেইন হয় আৰু চব ফুচকা চুচকাও পৰা ওলাই আছে ইয়াতে এইবিলাক বাৰু আৰু ইয়াতে চব সুন্দৰ পৰিৱেশ আৰু একদম বজাৰৰ ভিতৰতে আছে একদম দীঘলকৈ একদম বহুত দীঘল বহুত ডাঙৰ লাইন আৰু ইয়াত চব ফাষ্টফুডৰ দোকানো আহিছে বাৰু এয়া আমাৰ বনাই আছে বাৰু আৰু এইবিলাক পূৰা বনাই আছে আৰু চব কমলা দেখিছেনে কমলা একদম কমলা ওলাইছে ৰাস বুলি ক'লে কমলা মেইন একদম কমলা ইয়াতে হৈ আছে আৰু আমি আগলৈ যাম তাতে দেখিব পাইছে একদম আৰু আছে বজাৰ ইয়াতে আজি যি মুখ্য আকৰ্ষণ মানে অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা আগতো কৈছিলোঁ বাৰু অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা মানে ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰ বাই আউটপোষ্টৰ যি বিশেষজ্ঞ সিদ্ধাৰ্থ শৰ্মা সিদ্ধাৰ্থ দা আছে ভিতৰতে আমি যদি পাৰোঁ লগ কৰিব চেষ্টা কৰিম তাতে পেনৰ কাম এতিয়া বৰ্তমান চলি আছে আৰু তাতে যাব চেষ্টা কৰিম ভিতৰত আহি এটা অতি ভাল বস্তু এটা দেখিলোঁ মানে ইয়াত চাব পাৰিছে আপোনালোকে ইয়াত যি চেল্ফি পইণ্ট এটা ইয়াতে বহুৱাইছে ডালমিয়া চিমেণ্টৰ যি স্পনচাৰত বনাইছে চেল্ফি পইণ্ট ইয়াতে চবেই আহি চেল্ফি মাৰি আছে বাৰু ধুনীয়াকৈ আৰু চাওক এইটো যি ৱাটাৰফল টাইপৰ সৰু তেনেকুৱা ইয়াতে ধুনীয়াকৈ বনাইছে পানী ওলাই আছে মটৰ থ্ৰুৱেদি তাতো মানুহ বহুত ফটো মাৰি আছে আৰু বিশেষ আৰু মানুহ আহি আছে বাৰু এতিয়া ইমান টাইম হোৱা নাই বাৰু আৰু গাড়ীত মোৰ চৰ্দিও হৈ আছে হ'লেও ভিডিঅ' বনাইছোঁ বাৰু তো বহুতে সুধি আছে ভিডিঅ' কেলৈ দিয়া নাই তো গাড়ীত সঁচা ক'ব গ'লে একদম যি শাৰীৰিক সুস্থতাৰ কাৰণে বনাব পৰা নাই মানে গা বেয়া হৈ আছিলে আৰু আমি ভিতৰত যাম তাতে কি বহুত লগৰো আহিছে বুলি শুনিছোঁ লগ কৰিব আৰু গাড়ীত আমি ফাইনেলি টিকেট কৰিলোঁ চাব পাৰিছোঁ সেই 7খন টিকেট কৰিলোঁ মানে লগৰ আহিছে বুলি কোনোবাৰ কাৰণে আমি কৰি দিছোঁ মানে ইয়াতে আৰু চাওক কিমান ধুনীয়াকৈ বনাই থৈছে আৰু প্ৰায় 9টা বজাৰ পৰা ষ্টাৰ্ট হ'ব লাগে বাৰু আমি এতিয়া ৰ'ব লাগিব মানুহ এতিয়ালৈকে ইমান অহা নাই বাৰু টাইম ইমান হোৱা নাই যিহেতু আহিছে মাজুলীৰ জনপ্ৰিয় সাংবাদিক ৰঞ্জন দা কেনেকুৱা নমস্কাৰ আমাৰ ৰঞ্জন দা মাজুলীৰ সাংবাদিক সকলোৱে চিনি পায় বাৰু একদম আমি সৰুৰ পৰা চিনি পাওঁ মাজুলী আটাইতকৈ একদম পপুলাৰ সাংবাদিক বুলি ক'লে ৰঞ্জন দা একদম মেইন ভাল লাগিলে বাৰু জেঙাইমুখত আহিছে আৰু লাইভ হৈ আছে নেকি ধন্যবাদ লাইভ হৈ আছে আমাৰ আমি লাইভ কৰিছোঁ আজি প্ৰথম নিশা ৰাস জেঙাইমুখত আৰু প্ৰতিগৰাকী তোমাৰ যিখিনি দৰ্শক আছে তেওঁলোকে মই ৰাসৰ শুভেচ্ছা জনাইছোঁ শৰতৰ যি ৰাস পূৰ্ণিমা আহক মাজুলীৰ ৰাস চাবলৈ কাইলৈ আৰু 3 দিন ৰাস আছে মাজুলীত হয় ধন্যবাদ ৰঞ্জন দা আমাৰ মাজুলীৰ সাংবাদিক বহুত ভাল লাগে দাদা আৰু এনেদৰে পূৰা এতিয়া ব্যস্ত হৈ আছে মানুহ চেল্ফি আৰু আমাৰ চাওক ইয়াৰ দাদা একদম কেমেৰা ধৰি একদম হাঁহি আছে একদম ধুনীয়াকৈ দাদা কেনেকুৱা ঠিকে আছে ৰাস বুলি মানে হেৰি নাই মানে একদম পুৰা কেমেৰা ভাঙি আছে আৰু ইয়াৰ নিউজ লাইভৰ কেমেৰামেন মাজুলী একদম দাদা বহুত ভাল বাৰু আপোনাৰ কি ক'ম ধন্যবাদ থাকিল আপোনালোক মানে ৰাস বুলি মানে মাজুলী মানে চব দেহে পানে হেৰি হৈ থাকে মানে আৰু আমাৰ এয়া দেখিছেনে আমাৰ বিউটি বাইদেউ আহিছে ইয়াতে আৰু সেই তাত কেকেটা বহি আছে তাতে কথা পাতিম বাৰু আমি লৈছা বাকী এইটো কি বস্তু নামটো নামটো আপোনাৰ নামটো বাকী কেনেকুৱা ফিল কেনেকুৱা অনুভৱ কেনেকুৱা ভালেই কৰিছোঁ বাৰু মই মানে ফাৰ্ষ্ট টাইম কৰিছে ন ভালেই লাগিছে ধন্যবাদ বাৰু এনেকৈ ধুনীয়াকৈ সাজি কাচি আছে একদম ধৰিব পৰা নাই পূৰা মেকআপ কৰিছে আৰু চাওক এয়া শিৱ নেকি একদম ফোনত কথা পাতি আছে তাতে ধৰিবই পৰা নাই শিৱ নেকি ভগৱান শিৱ এই মহাদেৱ একদম চাওক ধুনীয়াকৈ হাফ চাপ একদম ৰিয়েল হাফ যেন লাগিছে কেনেকুৱা অনুভৱ কেনেকুৱা
এনেকেতো অলপ নাৰ্ভাছনেছ ফিল হৈছে। প্ৰথম কৰিছে নেকি এবাৰ? না আগত আগে পিছে কৰি আছোঁ। বাকী কেইকেইটাৰ লগত কৰিছা অভিনয় কেনেকুৱা? সেইটোকে মানে এবাৰ ক্ৰিকেটাৰ লগত কৰিছোঁ, প্লাছ এবাৰ মানে এনেকৈ ডাঙৰকৈ সৰু সুৰাকৈ তাত কৰিছিলোঁ, কিন্তু এবাৰ ডাঙৰকৈ কৰিছোঁ, সেইকাৰণে অলপ নাৰ্ভাছনেছ লাগিছে আৰু ভালো লাগিছে পৰিৱেশটো দেখি, যাতে যিহেতু বহুত মানুহ হৈছে সেইটো দেখি চাওঁ আগলৈ কেনেকুৱা। এনেকৈ পূৰা একদম এতিয়া পূৰা একদম ৰেডি হৈ আছে আৰু এতিয়া টাইম হোৱা নাই বাৰু, ৰেডি হৈছে আৰু চাওক এইটো অসুৰূপীয়া নামটো আপোনাৰ পূৰা দেখিছেনে? হাইট চাওক পূৰা ওখ একদম ধুনীয়াকৈ একদম ৰেডি হৈছে আৰু কেইটা বজাত ওলাবা ইয়াৰ পৰা? বাকী কেইকেইটা কি কৰিব আজি? হ'ব ন? ঠিক আছে, একদম ধন্যবাদ, একদম ভাল লাগিছে বাৰু। বাকী আজি কি অভিনয় কৰিবা? লক্ষী ন? বাকী কেনেকৈ অনুভৱ কেনেকুৱা? চাওক একদম ধুনীয়াকৈ একদম ৰেডি হৈছে আৰু তাতে পূৰা ৰেডি হৈ আছে আৰু ভিতৰতে কেইকেইটা আছে এতিয়া মানে ভিডিঅ' কৰিব দিয়া নাই বাৰু, অলপ পাছত হ'ব বুলি কৈছে, এতিয়া কমপ্লিট হোৱা নাই, আমি ভিতৰত যাম বাৰু, দেখুৱাম আপোনালোকক। ছোৱালী কিন্তু হয় দেই। নামটো কি তোমাৰ ভণ্টি? কোনটো ক্লাছত পঢ়ি আছা? বাকী আজি কৃষ্ণ ক'ৰবাত স্কুলত আছে ন? কেনেকুৱা লাগিছে? একদম ইমান ক'ব নোৱাৰে বাৰু, একদম একদম ধুনীয়া হৈছে, একদম চাওক ৰেডি হৈছে আৰু এতিয়া আৰম্ভ হৈছে, ৰাস ষ্টাৰ্ট হৈছে আৰু এতিয়া মানে পূৰা চাউণ্ড বাজি আছে, আপোনালোকক দেখাব নোৱাৰিম চাগে, আৰু চাওক এয়া ষ্টাৰ্ট হৈছে আৰু এতিয়া ৰাসটো। ভিতৰত একদম ৰ'লোঁ মানে কেইকেইটাৰ কাৰণে কথা পাতিম বুলি ভাবিছিলোঁ, কিন্তু গাইজ কথা পাতিব নোৱাৰিলোঁ মানে যি নিউজ লাইভৰ যি পোনপটীয়া সম্প্ৰচাৰ মানে লাইভ হৈ গ'ল, সেইকাৰণে সেইটো পূৰা এঘণ্টা বিজি হৈ গ'ল তাতে মেকআপ কৰি থাকোঁতে, আৰু সেইকাৰণে কথা পাতিব নোৱাৰিলোঁ, তাৰ কাৰণে চৰি গাইজ। নেক্সট কিবা হ'লে বাৰু লগ পাম, আৰু ৰ'ব কৈছিলে কিন্তু মই নৰ'লোঁ আৰু মানে একদম তেনেকৈ প্ৰব্লেম হৈ গ'ল। আৰু গাইজ এতিয়া ষ্টাৰ্ট হৈ গ'ল ৰাস মানে ভিতৰতে, আৰু কেমেৰা ইমান এলাও নাই বাৰু ভিতৰত, সেইকাৰণে মই ওলাই আহিলোঁ। বাকী ভাল লাগিলে, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ এটা লাইক কৰিব, আপোনালোকে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। আৰু গাইজ একদম লাষ্টত ওলাই আহোঁতে মোৰ একদম লগৰ একদম দেখিছানে পূৰা মোৰ গাত মানে টৰ্চ মাৰি দি আছে মানে মোৰ একদম সহায় কৰিব দেই। বাকী কেনেকুৱা ভাই? বঢ়িয়া একদম লগৰ লগ আৰু মাজুলী ৰাস চাবলৈ আহিব আৰু আমাৰ মনোজৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকী মোৰ লগৰ মানে আগতে কলেজত একেলগে পঢ়িছিলোঁ, লগ পালোঁ লাষ্টত পূৰা টৰ্চ মানে সিহঁতে কৰি আছে, মানে মোৰ যিটো প্লাছ লাইটৰ কিবাটো বেয়া হৈ গ'ল মানে, সেইকাৰণে প্লাছ জ্বলা নাই, সেইকাৰণে টৰ্চ মাৰি দি আছে সিহঁতে। ধন্যবাদ আপোনালোকক। তো এইটো আছিল ভিডিঅ'টো।